গাইজ আপুনি ৰাতিপুৱা গাড়ীখন ধুনীয়াকৈ ধুই মেলি পৰিষ্কাৰ কৰি আপুনি কামলৈ ওলাই গৈছে আৰু কামৰ পৰা উভতি আহি আপুনি আকৌ গাড়ীখন চাফা কৰিব লগা হৈছে। ইয়াৰ মেইন কাৰণটো হৈছে গাড়ীখন লেতেৰা বা গাড়ীখনত গোটেই ধূলিৰে পৰিপূৰ্ণ হৈ থাকে। ইয়াৰ কাৰণটো কি? এই প্ৰব্লেমটো মানে বিশেষকৈ বেছিকৈ ভাৰতবৰ্ষত আৰু খৰালি কালত এই প্ৰব্লেমটো বেছিকৈ হোৱা দেখা যায়। আপুনি বেলেগ কাণ্ট্ৰি চাওক, বিশেষকৈ ডুবাইখনটো মৰুভূমিৰ ওপৰত অৱস্থিত। তাত ইমান ধূলি, গাড়ীবোৰত ইমান ধূলি দেখা নাযায়, যিটো আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা যায়। ইয়াৰ মেইন কাৰণটো কি? ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ আমি গৈ আছোঁ তেন্তে, আৰু বিশেষ কৈ নাথাকি বলক আমি ভিডিঅ'টোৰ দিশে আগবাঢ়োঁ। তো হে গাইজ, গুড মৰ্ণিং। আৰু যিসকলে আবেলি চাই আছে তেওঁলোকক গুড ইভিনিং, আৰু যিসকলে ৰাতি চাই আছে তেওঁলোকক গুড নাইট। তো আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে ভাৰতবৰ্ষত ইমান ধূলি কিয়? কেইটামান কাৰণ পৰিলক্ষিত হয় আৰু সেই কাৰণকেইটা আমি বলক কি হয় চাই লওক। আৰু আপোনালোকেও যদি এই কাৰণবোৰৰ বিষয়ে কিছু জানে তেন্তে কমেণ্টত জনাই দিব। ইয়াৰ একমাত্ৰ কাৰণ আৰু এক নম্বৰ কাৰণটো হৈছে আমাৰ ভাৰতবৰ্ষৰ জলবায়ু। আমাৰ ভাৰতবৰ্ষৰ জলবায়ুটো চাওক, বছৰটোৰ প্ৰায় 4 মাহ বা 5 মাহ, এই 4-5 মাহত তামাম বৰষুণ হয়, আৰু বাকী যিকেইটা মাহ আছে সেইকেইটাত প্ৰায় বৰষুণৰ সংখ্যা কম দেখা যায় আৰু ৰ'দ এই মাহকেইটাত বেছিকৈ থাকে। ইয়াৰ ফলত কি হয়, মানে মাটিত যেতিয়া বৰষুণটো পৰে সেই মাটিবোৰ মিহি হৈ যায়, কোমল হৈ যায়, আৰু সেই কোমল মাটিত যেতিয়া বাকী মাহকেইটা ৰ'দ পৰি থাকে সেই কোমল মাটিবোৰ ধূলিৰ সৃষ্টি হয়, আৰু তাৰ ওপৰেৰে যেতিয়া বতাহৰ চলাচল হয়, বতাহে সেই ধূলিবোৰ উৰাই নি আমাৰ পৰিৱেশত বিয়পাই দিয়ে। আছিলে 1 নম্বৰ কাৰণ। ইয়াৰ বাবে আমাৰ ভাৰতবৰ্ষখনেই অকল জগৰীয়া নহয়, আমাৰ ভাৰতবৰ্ষখনৰ যি ওচৰ চুবুৰীয়া দেশ আছে, যেনে আপুনি এতিয়া আৰৱখন চাওক। আৰৱ দেশৰ যিবোৰ মৰুভূমি আছে সেই মৰুভূমিৰ বালিবোৰ আৰৱ সাগৰৰ ওপৰেৰে আহি আমাৰ ভাৰতবৰ্ষত যেতিয়া সেইবোৰ বৰষুণ হৈ পৰে, আৰু বৰষুণ হৈ পৰাৰ ফলত মাটিৰ ওপৰত তাৰ বালিবোৰ জমা হৈ যায়, আৰু সেই একেই প্ৰক্ৰিয়াৰে যেতিয়া তাৰ ওপৰত ৰ'দ পৰে, সেই ৰ'দৰ ফলত এই বালিবোৰ আকৌ বতাহৰ লগত মিহলি হৈ আমাৰ পৰিৱেশটোৰ চাৰিওফালে বিয়পাই দিয়ে আৰু গোটেই বালিৰে ৰাজত্ব হৈ পৰে। এইটো হৈছে 2 নম্বৰ কাৰণ। ইয়াৰ অন্য এটা কাৰণ অৰ্থাৎ 3 নম্বৰ কাৰণটো হৈছে আমাৰ গাড়ী মটৰ আৰু ৰাস্তা ঘাটবোৰ। কেনেকৈ চাওক, আমাৰ যিবোৰ ৰাস্তাত ট্ৰল দিব লাগে, সেই ট্ৰল দিব লগা ৰাস্তাবোৰ প্ৰায় মেইনটেনেঞ্চ কৰি থকা দেখা যায়, আৰু তাত কোনো ধৰণৰ গাঁত বা অন্য তেনেকুৱা দেখা পোৱা নাযায়। গোটেই ৰাস্তাটো মানে যিকোনো সময়ত গ'লেও আপুনি গোটেই ৰাস্তাটো ফিনফিনিয়াই পাব। আৰু যিবোৰ ৰাস্তাত ট্ৰল দিব নালাগে সেইবোৰ ৰাস্তা আপুনি চাওক, গোটেই গাঁটি কিবা কিবি অ'ত ভঙা ত'ত ভঙা তেনেকুৱা। আৰু তাত যেতিয়া পানীবোৰ জমা হয়, সেই পানীবোৰ জমা হোৱা পানীবোৰ আকৌ ৰ'দত শুকাই আকৌ তাৰ পৰা বালি তেনেকৈ সৃষ্টি হয়, আৰু সেই ৰাস্তাৰে যেতিয়া গাড়ী মটৰবোৰ চলাচল কৰে তেতিয়া তাৰ যি বতাহ, সেই বতাহত গোটেই ধূলিবোৰ উৰুৱাই যায় আৰু গোটেই ৰাস্তাবিলাক ধূলিময় কৰি পেলায়। এইটো হৈছে আমাৰ 3 নম্বৰ কাৰণ। এইবাৰ আগবাঢ়িছোঁ আমি 4 নম্বৰ কাৰণটোলৈ। এই 4 নম্বৰ কাৰণটোৰ ভিতৰত পৰে গছ-গছনিবোৰ। কিন্তু কেনেকৈ এই গছ-গছনিবোৰে কেনেকৈ ধূলি সৃষ্টি হোৱাত সহায় কৰে? এতিয়া চাওক, আমাৰ দেশত যেতিয়া কোনো ৰাস্তা বা ফেক্টৰী বনোৱা কাৰ্য আৰম্ভ হয়, তাৰ আগত তাত থকা গোটেই গছ-গছনিবোৰ কাটি পৰিষ্কাৰ কৰি লোৱা হয়, আৰু তাৰপিছত কি হয়, গোটেই পৰিৱেশটো ধূলি হৈ যায়। আমাৰ যি গছ-গছনিবোৰ আছে, গছ-গছনিৰ যি শিপা, সেই শিপাই আমাৰ মাটিটোক খামুচি ৰখাত সহায় কৰে, আৰু যেতিয়া সেইবোৰ গছ কাটি দিয়া হয় তাৰ যি সেই ধৰি ৰখাৰ যিটো ক্ষমতা, সেই ক্ষমতাটো নোহোৱা হৈ যায়। আৰু তাৰ কেইদিনমান পিছত কি হয়, যেতিয়া তাত বৰষুণ পৰিব, মাটিবোৰ কোমল হৈ যাব, আৰু তাৰ ওপৰত যেতিয়া ৰ'দ পৰিব আকৌ তেনেকৈ ধূলি সৃষ্টি হ'ব। ধূলি সৃষ্টি হৈ যেতিয়া সেই বনাই থকা ৰাস্তাটো কমপ্লিট হ'ব, বা সেই সময়ত বনাই থাকোঁতে তাৰ ওপৰেৰে যি গাড়ী মটৰ চলাচল কৰিব, বা যেতিয়া তাৰ ওপৰে বতাহটো যেতিয়া পাৰ হৈ যাব, তেতিয়া গোটেই ধূলিবোৰ উৰাই লৈ যাব আৰু পৰিৱেশটো গোটেই ধূলিময় কৰি দিব। এনেকৈয়ে মানে কি, আমাৰ এই গছ-গছনিবোৰ নোহোৱা হ'লে ধূলি সৃষ্টি হয়। আপোনালোকে জানেনে, আমাৰ গছ-গছনিবোৰে চেকনিৰ দৰে কাম কৰে। চেকনি মানে যিটো চাহ চেকা চেকনি, সেই চেকনিটোৰ কথা কৈছোঁ। ঠিক তেনেদৰে এই গছ-গছনিবোৰে আমাৰ ধূলিবোৰ চেকাত সহায় কৰে। চাওক, আপুনি যেতিয়া এই ধূলিবোৰ গছডালৰ মাজেৰে পাৰ হৈ যাব, পাৰ হৈ যাওঁতে তাত যিখিনি ধূলি বালি আছিল বতাহৰ লগত, সেই ধূলি বালিবোৰ গছবোৰৰ পাতত ঠালত তেনেকৈ লাগি ধৰে, আৰু তাৰ
মাজেৰে বতাহটো পাৰ হৈ যায় আৰু তেনেকৈ বতাহৰ লগত যিখিনি ধূলি আছিল সেই ধূলিখিনি গছডালে ছিকি বিশুদ্ধ বায়ু আমালৈ এৰি দিয়ে। কিন্তু যেতিয়া গছ গছনিবোৰ নাথাকিব, যেতিয়া তাৰ গছ গছনিবোৰ কাটি দিয়া হ'ব, তেতিয়া ধূলিটো এনেও মানে তাত ধূলি হ'বই আৰু গছ থাকিলেহে আমিও জীয়াই থাকিম, কাৰণ গছে আমাক অক্সিজেন দি আছে। কিন্তু আপুনি ডুবাইখনলৈ চাওক, ডুবাইখনত আপুনি ইমান ধূলি উৰি থকা দেখা নাপায়। কাৰণটো কি? ডুবাইত যিটো বৰষুণৰ পৰিমাণ একদম কম হয় আৰু তাত প্ৰায় ৰ'দেই পৰি থাকে। তাৰ ফলত কি হয়, মাটিৰ যিবোৰ বালিৰ যিবোৰ কণিকা, বালিৰ যিটো স্তৰ, সেই কণিকাবোৰ আমাৰ ইয়াৰ দৰে মিহি কোমল নহয়। সেই কণিকাবোৰ অলপ ডাঙৰ হয়, মানে বহুত সময়লৈ সেই কণিকাবোৰ বতাহত উৰি নাথাকে। ধুমুহা আহিছে তেতিয়া অলপ সেইটো বেলেগ কথা হয়, কিন্তু এনেই জেনেৰেল যিটো আমাৰ বতাহ, মৃদু বতাহ বুলি কয়, সেই বতাহটোত উৰি যাব পৰা বালি নহয় আৰু সেইবাবে ডুবাইখনত ইমান ধূলি দেখা নাপায়। আৰু আমাৰ ভাৰতবৰ্ষত এইবাবে দেখা পায় কাৰণ মাটিবোৰ কোমল হয় আৰু ধূলিৰ যিবোৰ কণিকা সেইবোৰ মিহি মিহি হয় আৰু বহু সময়লৈ এই কণিকাবোৰ বতাহৰ লগত পৰিৱেশত উৰি থাকে আৰু সেয়া গোটেই পৰিৱেশটো বালিময় কৰি পেলায়। ভিডিঅ'টোৰ জৰিয়তে চৰকাৰ আৰু আমাৰ জনসাধাৰণলৈ এটাই অনুৰোধ যে যিমান গছ কটা হয় তাতকৈ যাতে গছ ৰোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, এইটোৱেই অনুৰোধ জনালোঁ। তো আজিলৈ ইমানেই। এইটোৱেই আছিলে আজি এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান পাই থাকিবৰ বাবে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ টাটা, বাই বাই।